গুড মৰ্নিং গাইজ। তো আমি দুটা আজি মানে ট্ৰেইনৰ কাৰণে ট্ৰেইনত যাম আৰু প্ৰথম দিন এইবাৰো দুবাৰমান গ'ল, মই এবাৰো জানো আজি প্ৰথম যাম ট্ৰেইনত কলেজলৈ। সেইকাৰণে পূৰা মানে দৌৰা দৌৰিকৈ আহিছোঁ। এতিয়া 7:32 হৈ গ'ল, ট্ৰেইনটো 33ত আহি সোমাই যায়। তো আপোনালোকে কণ্টিনিউ কৰি চাই থাকক আমাৰ ভিডিঅ'। আমি দুটা এতিয়া গৈ আছোঁ ট্ৰেইনত। তো গাইজ ফাইনেলি ৰেলৰ ওপৰত আহি পাই গ'লোঁ দুইটাই। তই কেইবাৰ গৈছিলি ট্ৰেইনত? তিনিবাৰ। মই লাইফত মানে প্ৰথম ট্ৰেইনত কলেজলৈ যাম আৰু আগত তেনেকুৱা গৈ পোৱা নাই। এনেই বেলেগ জেগাত বহুত দূৰ দূৰ গৈ পাইছোঁ, কিন্তু কলেজলৈ মানে যোৱা নাই। সেইকাৰণে আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চত। কলেজলৈ 2 মিনিটৰ বাট কিমান? 2 মিনিটৰ বাট বোলে গাইজ, খালি 2 মিনিটৰ বাট বোলে আমাৰ কলেজলৈ। তো আজি ৰাখি বন্ধন আছে, চাওঁ। আজি বহুতখিনিয়েতো বাৰু কলেজ নাযায়, 2 দিনীয়া পৰিছে ৰাখি বন্ধন আজি আৰু কালি। ছোৱালীখিনি ৰাখি বান্ধিব বুলি পেলাই আমাৰ ভয় নাই আৰু ৰাখি চাখি বান্ধা। সেইকাৰণে আজি আমি দুটা ওলাই দিলোঁ কলেজলৈ। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। তো গাইজ এইটো বাটেৰে আমি এতিয়া গৈ আছোঁ। দেখিছোঁ এইটো বাটেৰে আমি এতিয়া কিবালৈ গৈ আছোঁ, মানে ষ্টেচনলৈ, আমাৰ ষ্টেচনলৈ গৈ আছোঁ। বেছি নহয়, ঘৰৰ পৰা 500 মিটাৰমান হ'ব চাগে না? আমাৰ ঘৰৰ পৰা 500 মিটাৰ হ'ব। ই আৰু পূৰা স্পীডত গৈ আছে, ট্ৰেইন আহা দেখিছে। মই এতিয়া লাহে লাহে গৈ আছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। এনেকুৱা একদম তামাম কি ধুনীয়া ৰ'দ দিছে। এতিয়া ৰাতিপুৱাই 7:30 মানে ৰ'দ পূৰা আহি গ'ল, আপোনালোকে চাব পাইছে। তো চাই থাকক। তো গাইজ ফাইনেলি ট্ৰেইন আহি পেলাই সোমাই গ'ল। ট্ৰেইনখন দেখাই দে, অকণ জুম কৰি পেলাই দেখাই দিছোঁ আপোনালোকক। ফাইনেলি ট্ৰেইন আহি পেলাই সোমাই গ'ল। আমি যিখন ট্ৰেইনত যাম সেইখন ট্ৰেইন আহি পেলাই সোমাই গ'ল গাইজ। তো আপোনালোকে চাই থাকক। আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, সেইকাৰণে দৌৰি দৌৰি পেলাই আহিছোঁ গাইজ। ফাইনেলি ইমান সময় দৌৰাৰ পিছত প্লেটফৰ্মত আহি পেলাই পাই গ'লোঁ। গাড়ী আহি পেলাই সোমাই গ'ল। গাড়ী ইঞ্জিনটো ক'লৈকে আহিব বাৰু? ইয়াতো আহিব পাৰে নাজানো, বেছি দবা নাই, 5টামান আছে। কি দবা? অ' মা, বেছি দবা নাই বোলে, 5টামান দবা আছে। মোৰতো আজি বাৰু ফাৰ্ষ্ট মানে এক্সপিৰিয়েঞ্চ। তো চাই থাকক গাইজ। পাইছিলোঁ আহি কণ্টিনিউ ট্ৰেইন আহি গ'ল আমাৰ। ফাইনেলি আহি পেলাই পাই গ'লোঁ ট্ৰেইনত। পূৰা মানে গৰমত ঘাম ওলাই ওলাই বৰবাদ। তো চাই থাকক ভিডিঅ'টো। এৰিছে আৰু আমাৰ ট্ৰেইন লাহে ধীৰে। ফাইনেলি আমি ক'ত আহি পালোঁ? এতিয়া লংকাত আহি। তো গাইজ আমি এতিয়া মানে নামি গ'লোঁ। নামি পেলাই এতিয়া অভাৰব্ৰিজৰ পৰা আকৌ সিপাৰে যোৱাৰ পিছতহে আমাৰ কলেজখন পাম। তো আপোনালোকে চাই থাকক। আজি ভিডিঅ'টো মানে বেছি দীঘল নহ'ব, বহুত শ্বৰ্ট হ'ব, ধৰা 3-4 মিনিট। মানে আমাৰ মানে আমাৰ হাবাইপুৰৰ পৰা লংকা আহি পাওঁতে 2 মিনিট সময় লাগিছে। তো 3 মিনিট 4 মিনিটৰ হ'ব চাগে ভিডিঅ'টো। কাৰণ চেষ্টা কৰিম আৰু দেখুৱাবলৈ। নাই কাটা। কোৱালিটি কিন্তু বহুত তামাম আহিছে।
গাইজ ফাইনেলি এতিয়া আহি পেলাই পাই পেলাই এতিয়া মানে আমি ইপাৰৰ পৰা ইপাৰে এতিয়া নামি আছোঁ খটখটিৰ পৰা। সেইকাৰণে কেমেৰাটো বহুত কপি আছে। ইয়াৰ পৰা যদি কোনোবাই উল্টা পুল্টা হৈ পৰে আৰু জীৱন ধ্বংস, সেইকাৰণে বহুত হুঁচিয়াৰকৈ নামি আছোঁ। হৈ গ'ল এতিয়া আমি মই জানো। তো গাইজ ফাইনেলি আমি আহি পাইছোঁহি আমাৰ কলেজত। তামাম মানে গৰম, কি ক'বা, গৰমত মানে এনেকুৱা গৰম লাগিছে মানে ছাল ফুলা পৰি গৈছে। আৰু ট্ৰেইনৰ ষ্টেচনৰ পৰা মানে ৰেলৰ পৰা নামি পেলাই এতিয়া আমাৰ কলেজলৈ মানে গৈ আছোঁ আমি। গাড়ী কাৰণে ৰৈ যাওঁতে মানে আমাৰ পৰিস্থিতি পূৰা বেয়া হ'ব আৰু গাড়ী কাৰণে ৰওঁতে। তো চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো। কলেজৰ সন্মুখ আহি মানে পাইছোঁ। কি কৰি আছে ফুল না আৰু লগৰ দুইটা আহি পেলাই মানে ৰখি আছে ওচৰতে। তো আজি আমি দুইটাই আহিছোঁ একদম ধুনীয়াকৈ। তো গাইজ ফাইনেলি আমি আহি পালোঁ কলেজ। আজি কলেজৰ এতিয়া একদম ফাৰ্ষ্ট। কলেজৰ গেটো খোলা নাই এতিয়ালৈকে। আহিলে কেতিয়াহে নটাত আহে, আৰু যোনটোৱে সোনকালে আহে সোনকালে আহে। আজি মানে পূৰা ফাৰ্ষ্ট। আজি আমি 4জন আহি পেলাই পাইছোঁ এতিয়া বৰ্তমানত। সৰু ল'ৰা আছে, জগন্নাথ আছে, অক্ষয় আছে, মই আছোঁ। গেটটো খুলি দিয়া না জগন্নাথ। আমাৰ ৰুমলৈ মানে ধুনীয়াকৈ বগাই গৈ আছোঁ গোটেইখিনি ওপৰলৈ। এইখন মানে এইটো হৈ গ'ল আমাৰ ৰুম। এতিয়া ৰুমত আহি পেলাই পাই গ'ল আমি ধুনীয়াকৈ। ফেন চলাই দিয়া কাৰণ আছিলে। এহেঁতকেইটা মানে প্ৰথম বেঞ্চত বহে, মই বহু ছেকেণ্ড বেঞ্চত। তো বহা লৈ পেলাই কোনো কথা নাইকিয়া, পঢ়া লৈ পেলাই কথা। তো ভয় কয় আজি ধৰাৰ কথা আছে। কি ধৰিব নোৱাৰি, আজি একো নধৰে। ই মিছাকৈ কৈছে, লগতে মিছাকৈ কৈছে আজি একো নধৰে। কি ধৰিব আজি এডুকেশ্যন ধৰিব, এডুকেশ্যন কৈছিল আজি এডুকেশ্যন ধৰিব। আগতে মই এজনে আজি মই পিছত কৰিছোঁ। এই কোনো কথা নাই আৰু এডুকেশ্যনে ধৰিব। গাইজ ফাইনেলি এইটো হৈ গ'ল মানে ফাৰ্ষ্ট ইয়েৰৰ ৰুমটো মই এতিয়া খুলি দি আছোঁ। এইখন হৈ গ'ল মানে ফাৰ্ষ্ট ইয়েৰৰ ৰুম। এইটো ফাৰ্ষ্ট ইয়েৰৰ ৰুম। আৰু এইটো হৈ গ'ল আমাৰ মানে ছেকেণ্ড ইয়েৰৰ ৰুম এইটো। তো এতিয়া মই আকৌ ধুনীয়াকৈ ওপৰলৈ বগাই আছোঁ। ওপৰত গৈ পেলাই মই দেখাইছোঁ, এয়া মানে আৰ্টছৰ ৰুম দেখাইছোঁ। এতিয়া ছায়েন্সলৈ মই গৈছোঁ, ছায়েন্সত গৈ পেলাই দেখাইছোঁ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ। এইটো ছায়েন্সৰ গাইজ, এইটো ছায়েন্সৰ ফাৰ্ষ্ট ইয়েৰৰ ৰুম। লগতে আমাৰ যিখন মানে প্ৰতি বছৰে ৰিজাল্ট ভাল হয় শংকৰদেৱ, সেইখন হৈ গ'ল শংকৰদেৱ। এইখন হৈ গ'ল শংকৰদেৱ বিদ্যা নিকেতন। তো কি ধুনীয়া ভিউ, শংকৰদেৱ বিদ্যা নিকেতন। তো গাইজ এতিয়া ছায়েন্সৰ ছেকেণ্ড ইয়েৰ ৰুমত আহিছোঁ মই। এইটো হৈ গ'ল ছায়েন্সৰ ছেকেণ্ড ইয়েৰৰ ৰুম। মানে ছায়েন্সৰ ছেকেণ্ড ইয়েৰৰ ৰুম বহুত ধুনীয়াকৈ আমি মানে ৰুমখিনি বহুত ডাঙৰ আছে। তো ইয়াৰ পৰা কি ধুনীয়াকৈ ভিউ ল'ব পাৰি, তামাম ধুনীয়াকৈ ভিউ ল'ব পাৰি। এতিয়া মানে ছায়েন্সৰ পৰা মই ওলাই দিওঁ। তাৰপিছত মানে এইটো হৈ গ'ল ধৰক অফিচ ৰুম। তো মানে তলা বন্ধ আছে এতিয়া, আৰু মই ইমানকৈ নোসোমাওঁ আৰু অফিচ ৰুমত। তাৰপিছত এইটো হৈ গ'ল ধৰ আমাৰ ক্লাছৰ 3 তলাৰ ওপৰত আছে। মই 3 তলাৰ ওপৰৰ পৰা এইটো ভিউ, কি ধুনীয়া ভিউ। তো গাইজ ফাইনেলি এতিয়া মই 3 তলা মানে আমাৰ কলেজখনৰ 3 তলাৰ ওপৰত আছোঁ মই এতিয়া বৰ্তমানত। এই গোটেইখিনি ৰুমখিনিতো বাৰু দেখালোঁ। এতিয়া মানে আমাৰ ভিউটো এইটো হয়, আমাৰ কলেজৰ ভিউটো এইটো। এতিয়া মই অকণ ওপৰলৈ মানে গৈছোঁ। ওপৰত আৰু মানে কেইদিনমান পিছতকৈ বনাব আৰু মানে বনোৱা আৰম্ভ কৰি থাকোঁ। কলেজ মানে 4 লাইনৰ কিনাৰটো বনাই আছে। তো
তো এইটো আমি মানে কোনোবা যেতিয়া মানে হাফ টাইম হয় তেতিয়া আমি আহি পেলাই ইয়াত বহোঁ। আগত মানে প্ৰথমত যেতিয়া কিবা আছিল তেতিয়া মানে বেছি ওপৰলৈ আমি গৈছিলোঁ, ওপৰত গৈ পেলাই গোটেইখিনি চাই আছিলোঁ। কিন্তু এতিয়া ওপৰত যাব নিদিয়ে, মানে তলা বন্ধ কৰা হৈছে। অলপ অসুবিধা হয় মানে ওপৰত গৈ পেলাই পোৱালিবিলাকে খেলা ধূলা কৰি থাকিলে, ষ্টুডেণ্টবিলাকে, সেইকাৰণে ওপৰত এতিয়া বন্ধ কৰি দিয়া হৈছে বাৰু। তো এতিয়া ধুনীয়াকৈ মই নামি গৈছোঁ আৰু পূৰা এই গৰমততো আপোনালোকে দেখা পাইছে, পূৰা গৰমত একদম ঘামি চামি অৱস্থা নাইকিয়া হৈ গৈছে। তো ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ। যদি ভিডিঅ'টো চাই পেলাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। নতুন নতুন ধামাকা ভিডিঅ' চাই থাকিব পাব লাগে, কণ্টিনিউ কৰি পেলাই। তো গাইজ আমাৰ কলেজৰ মানে যিটো 2 তলাৰ ওপৰৰ পৰা আমাৰ মানে তলৰ ভিউখিনি এনেকুৱা দেখা পোৱা যায়। তামাম এয়া মানে আমাৰ কলেজৰ সন্মুখত দি পেলাই বহুত ছোৱালী আপ ডাউন কৰি থাকে, আৰু অকণ পিছততো চাবই নিকেতনৰ ছোৱালী সোপা।